Hello everyone! এই ভিডিঅ'টোত কেনেকৈ আমি ঘৰতে মাছৰ আঞ্জা অৰ্থাৎ ফিছ কাৰী বনাব পাৰোঁ তাকে চাওঁ আহক। হেল্ল'! এই ভিডিঅ'টোত প্ৰথমতে আমি মাছৰ আঞ্জা বনাবৰ বাবে মটৰ আৰু আদা নহৰু পেষ্ট, পিঁয়াজ, মাছ, ৰৌ মাছ ব্যৱহাৰ কৰা হৈছে, পিঁয়াজ আৰু লগতে আলু। আৰু ইয়াৰ মাছত নিমখ হালধি মিক্স কৰি লোৱা হ'ল আৰু ইয়াৰ কেৰাহীত দি দিয়া। এতিয়া আমি অলপ সময় ৰখিব লাগিব। ইয়াৰ মাছ ফ্ৰাই হৈ আছে আৰু লগতে বেঙেনা কাটি লোৱা হ'ল বেঙেনা ফ্ৰাই বনাবৰ বাবে। মাছ প্ৰায় সিজি ৰেডি। খাবলৈ বাবে ৰেডি নহয়, বনাবলৈ বাবে ৰেডি। নিমখ হালধি দি দিয়া হ'ল। ভিডিঅ'বোৰত মই অকলে ভাত নবনাওঁ, মায়ে বহুখিনি সহায় কৰে আৰু মই মাক কেতিয়াবা সহায় কৰোঁ, কেতিয়াবা মায়ে মোক সহায় কৰে। বেঙেনা ফ্ৰাইও বনাই লোৱা হৈছে। বেঙেনা ফ্ৰাই চিম্পুলকৈ বনোৱা হৈছে, বেচন দি বনোৱা হোৱা নাই। বেঙেনা ফ্ৰাই বনি ৰেডি। আলুখিনি ফ্ৰাই কৰি লোৱা হৈছে। পিঁয়াজ, আদা নহৰু পেষ্ট লগতে জলকীয়া, এতিয়া বিলাহীখিনি দি দিয়া হৈছে আৰু মিক্স কৰি লোৱা হ'ল গোটেইখিনি। লগতে নিমখ আৰু অলপমান হালধি। ইয়াৰ লগতে আমি অলপ মটৰ এড কৰি দিয়া হ'ল। এবাটিমান আপোনালোকে দিব পাৰে। গোটেইখিনি ভালদৰে সিজাই লোৱা হ'ল। তাৰ লগতে ফ্ৰাই কৰি থোৱা আলুখিনি দি দিয়া হ'ল। এয়া প্ৰায় বনি ৰেডি হ'ব পাৰি। ওপৰত মাছকেইডোখৰ দি সিজিবলৈ দিয়া হ'ল। এতিয়া আমাৰ ফিছ কাৰী বনি প্ৰায় ৰেডিয়ে। আমাৰ ফিছ কাৰী বনি ৰেডিয়ে। লগতে জলফাই আচাৰ, শুকতি মাছ, ঔটেঙা, বেঙেনা ফ্ৰাই, বিটৰুট এডোখৰ আৰু ফিছ কাৰী। আমাৰ বনি ৰেডি।